নমস্কাৰ উজনি কৃষি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আনদিনাদৰে আজিও মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি আৰু আজি এই ভিডিঅ'টোত ক'ম আমাৰ যোনবিলাক ফাৰ্মৰ হাঁহ কুকুৰাবিলাকক আপোনালোকে ঘৰুৱা কি উপায় অৱলম্বন কৰি তাহাঁতক সুস্থ কৰি ৰাখিব তাৰ ওপৰত আজি মই ভিডিঅ'টো বনাইছোঁ। এইখিনিতে আৰু এটা কথা কওঁ, মোৰ কেইজনমান ছাবস্ক্ৰাইবাৰে মোক সুধিছিলে যে তেওঁলোকৰ যোনবিলাক কুকুৰাবিলাকৰ বৰ্তমান CRD বেমাৰটো খুব হৈছে, সেইবাবে তেওঁলোকে কি দৰৱ ইউজ কৰিব লাগিব এই কথা মোক সুধিছিলে। CRD বেমাৰৰ ওপৰত মই এটা নতুনকৈ ভিডিঅ' অলৰেডি বনাই থৈছোঁ। আপোনালোকে যদি CRD বেমাৰ ভাল কৰিবলৈ কি মেডিচিন ইউজ কৰিব লাগে, কেনেকৈ ইউজ কৰিব লাগে আৰু CRD বেমাৰ নহ'বলৈ কুকুৰাবিলাক আপোনালোকে কেনেকৈ থ'ব লাগিব, এই বিষয়ে যদি আপোনালোকে সম্পূৰ্ণ তথ্য জানিব বিচাৰে তেন্তে আপোনালোকে চাব পাৰে ভিডিঅ'টো। মই তলৰ ডিছক্ৰিপশ্যনৰ লিংকত মই লিংকটো দি দিম, আপোনালোকে লিংকত গৈ ক্লিক কৰিলে সম্পূৰ্ণ তথ্য পাই যাব CRD বেমাৰৰ বিষয়ে। আমাৰ যোনবিলাক হাঁহ কুকুৰা আছে, হাঁহ কুকুৰাবিলাকক দেখা যায় যে বিশেষকৈ ফাগুন আৰু চ'তমহীয়া তাহাঁতৰ বেমাৰ বেছিকৈ হয়। তাহাঁতৰ বিভিন্ন ধৰণৰ হয় ফাগুন আৰু চ'তমহীয়া, সেইবাবে আমি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে সেইকেইটা সময়ত। কিন্তু আমাৰ এই বছৰ দেখা গৈছে যে ফাগুন চ'তমাহ আমাৰ কেতিয়াবা পাৰ হৈ গ'ল, কিন্তু হাঁহ কুকুৰাবিলাকৰ বেমাৰ এতিয়াও পিছ এৰা নাই। বিশেষকৈ এই বছৰটো 2020 চনটো এনেও বেয়া বাৰু আমাৰ কাৰণে, এই কথা সকলোৱে জানে। সেইবাবে আমি বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে এই বছৰটোত এতিয়ালৈকে বেমাৰ হৈ আছে যোনবিলাক CRD বেমাৰৰ পৰা আৰম্ভ কৰি যিবিলাক বেমাৰ হৈ আছে, বিশেষকৈ এইটো ছিজনত খুব কম হয়, কিন্তু এইবাৰ দেখা গৈছে যে এইটো ছিজনতে বেছি হ'বলৈ ধৰিছে, অৰ্থাৎ গোটেই বছৰটো বেমাৰ হৈ আছে হাঁহ কুকুৰাবিলাকৰ। সেইবাবে আমাৰ ফাৰ্মৰ কুকুৰা বা হাঁহবিলাকক ডক্টৰ দৰৱ খুৱাব লাগে, ডক্টৰ দৰৱৰ লগতে আমাৰ কিছুমান ঘৰুৱা ঔষধো খুৱাব লাগে যোনবিলাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। মোৰ ফাৰ্মৰ যিমানবিলাক কুকুৰা আছে মই তাহাঁতক সুস্থ ৰাখিবৰ বাবে বিশেষকৈ মই হালধি পানী ইউজ কৰোঁ। হালধি গুড়িটো গুলি পেলাই দিওঁ তাহাঁতক খাবলৈ, যিটো আপোনালোকেও ফাৰ্মত ইউজ কৰিব পাৰে। কিন্তু যোনটো হালধি গুড়িটো আপোনালোকে পিয়'ৰ যোনটো ঘৰুৱা হালধি, সেইটো হালধি গুড়ি ইউজ কৰিব। দোকানৰ 5 টকীয়া পেকেটৰ হালধি গুড়ি ইউজ নকৰিব, তেতিয়া আপোনালোকৰ ইমান কামত নিদিব। ভালদৰে মিক্স কৰি ল'ব এনেকৈ পানীৰ লগত গুলি পেলাই। আপোনালোকে কেমেৰা সন্মুখত দেখিবলৈ পাইছে কুকুৰাবিলাকেও এটা দুটাকৈ আহি পানীবিলাক খাইছেহি তাহাঁতি। মই বিশেষকৈ মোৰ ফাৰ্মত এইটো পদ্ধতি প্ৰায়ে ইউজ কৰি থাকোঁ। হালধি পানী প্ৰায়ে মই খুৱাই থাকোঁ। আপোনালোকেও উইকলি 3 দিনমান খুৱাব পাৰে কুকুৰাবিলাকক হালধি পানীটো। আৰু কেমেৰা সন্মুখত যোনবিলাক আপোনালোকে এতিয়া ভিডিঅ'টোত ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে যিমানবিলাক কুকুৰা দেখিলে, এই সকলোবিলাক কুকুৰা মোৰ লোকেল কুকুৰা হয় আৰু মই এই কুকুৰাবিলাক কণী প্ৰডাকশ্যনৰ কাৰণে ৰাখি থৈছোঁ। আৰু আজি এই ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, যদি চাই ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। আৰু মোৰ এই উজনি কৃষি ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই আপলোড কৰি থকা ফাৰ্মিং ৰিলেটেড প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পাই থাকে। ধন্যবাদ। জয় আই অসম।